বহুত ভোকত আছো কিবা কৈ কেনে খোৱা বস্তু যোগাৰ কৰিব লাগিব নহলে আজি ভিতৰত আজি আকৌ ভোকা থাকিব লাগিব কিবা এটা কৰ অমুনুকণ আজি আমি ইয়াত কচু ৰুবলৈ যাম গম পাইছা একো উৎপাত নকৰিবি এৰি মনুকণ এনেকুৱা নহয় বহুত ভাল ল'ৰা হৈ গৈছে এতিয়াৰ পৰা আপুনি তাক একদম গালি নিদিব ঠিক আছে থ মনুকণে যদি কিবা কৰে তো আমি ফচিব লাগিব তই এই কথাটো মনত ৰাখিবি কেতিয়াবা নাতিক চিন্তা কৰি চাইছ নটিচ কৰি কেনে হে বহুত চিন্তা লাগে তাৰ কাৰণে থ মই ঘৰলৈ গৈছো এতিয়া আপুনি আৰু মনুকণ কচু ৰুৱক মই ঘৰত ভাত বনাই ৰাখো ঠিক আছে ঠিক আছে যা বুঢ়ী কচুৰ গোন্ধ আহিছে এতিয়া যাই কেনে কচুখিনি খাওঁ কোনোবা কচু ৰুবলৈ গৈছে আৰু ককা কচুখিনি ভালকে ৰুইছে তেলত দি কেনে এটা ভাল ফ্ৰাই বনিব নেকি মনুকণ शिकार मेरे पास खुद आ रहा है শিয়াল আহিছে সঁচাতে অ ককা তোমাৰ নাতিটো বহুত ভাল লাগিছে খাবলৈ যি মজা এবাৰ খাব পাৰো নেকি টেষ্ট কৰি কেনে আপোনাৰ অনুমতি থাকিলে ঐ শিয়াল টাঙোন দেখিছ এক জোৰকে কোবাম তই সেইফালে লুটি খাই কেনে পৰি যাবি ককা মই ধেমালি কৈছিলোঁ আপোনাৰ নাতিটো কিয় খাম এটা কথা এটা কওঁ যদি বেয়া নাপাব তো কি কথা জলদি ক ককা সেই কথাটো হয় যে আপুনি কচুবিলাক ৰুইছে যদি ভালদৰে পানী দি ছটিয়াই কেনে আৰু ভালদৰে হাতেদি চাফা কৰিব তো কচুবিলাক ভালকৈ ৰুইব গম পাইছে কালিলৈকে একদম চকাচক থাকিব দেখিছ মুনুকণ কেনেকে ভয়তে ইমান ভাল উপায় দিছে হে শিয়ালবিলাকক এনেকেই ভয় খুৱাব লাগে এনেকুৱা মূৰ্খ ককা তেনেকৈ বুৰ্বক বনি গ'ল মোৰ কথাতে এতিয়া যেতিয়া গুচি যাব তেতিয়া মোক কচুবিলাক খাই ল'ম শিয়াল তই এতিয়া যা আৰু যদি মোৰ নাতিটোৰ ফালে এক চকু দি কেনে নজৰ ৰাখ মেগা পিক্সেলৰ তো তোৰ ফটো উৰাই দিম চকুটো ঠিক আছে এতিয়া যা মই তোক এৰি দিছোঁ ভাল জমাইছা শিয়ালটো কচুকেইটা খাই লওঁ বাপেকে তাহাঁতি মজা পাই যাব পিছে কি কথা আহি যায় মোক নাম পলা বাই পলা কণ তই কচুখিনি চাই আতো কেনেকুৱা হৈছে ঠিক আছে ককা ককা খালি কচু নাই গুটি আছে হে কচু নাই খালি গুটি আছে কচু নাই গুটি আছে কোনে খালে কচুখিনি এই কামটো পক্কা সেই শিয়ালৰে থাকিব কালি শিয়ালটোৱে উপায় দিছিলে নেকি সেইকাৰণে সেই কচুখিনিয়ে খাই কেনে গুচি গ'ল মোৰ তাত এটা উপায় আছে শুনা বুঢ়ী তুমি মোৰ গাত মৌৰ ৰসখিনি ঢালি দিবা ইয়াৰ পাছত ঘৰত মই সোমাই থাকিম লুকাই কেনে মই দাণ্ডা লৈ কেনে টাঙোন দি তাক পিটিম তুমি বছ কান্দি কান্দি ক'বা যে বুঢ়া মৰিলে তেতিয়া শিয়ালটোৱে ক'ব যে কি হ'ল তেতিয়া তুমি ক'বা যে বুঢ়া মৰিল তই পাৰিলে খাই দে সেনেকৈ তই কবি তো তেতিয়া শিয়ালটো যেতিয়া সোমাব তো মই ঠাচকৈ টাঙোন দি কোবাম ঠিক আছে ঠিক আছে মই এইটোৱে কৰিম ককা শিয়াল ইয়াতে আহি আছে মই ষ্টাৰ্ট কৰি দিওঁ এক্টিংটো বুঢ়া মৰিল ঐ তা কি হ'ল কেলে কান্দি আছে নহয় শিয়াল বুঢ়া মৰিল সেইটো কাৰণে কান্দি আছো গম পাইছ এতিয়া তই খাই ল খৰটো ঠিক আছে আইতা যা শিয়াল যা পাবি মছলা বুঢ়া কম নহয় একদম
মছলা পা তোৰ নিচিনাকে শিয়ালবিলাকক এনেকেই মছলা দিব লাগে আৰু বা বহুত দিন হ'ল টাঙোনটিত কোবোৱা নাছিলোঁ কাৰণে কোবাই দিলোঁ সেই শিয়ালটোক বহুত ভালেই হৈছিলে ঠিকেই কৰিলে ঐতা বহুত ভাল লাগিলে বহুত হাঁহিও দি আছে লগত ককাই টাঙোনটি এনেকুৱা কোবাইছে যে হাঁহিয়ে উঠি গৈছে মই জীয়েকৰ ঘৰৰ পৰা আহিছোঁ আপুনি ইয়াতে থাকিব ঠিক আছে ঠিক আছে অ' আইতা সেইদিনা মোক ঠগি কেনে তই মোক সেই ককাৰ পৰা মাৰ খুৱাইছিলি আজি তোক খাই পেলাম মই প্ৰথম নিজৰ জীয়েকৰ ঘৰলৈ যাই কেনে আহোঁ ইয়াৰ পাছত তই খাই ল'বি ঠিক আছে যাই কেনে আহ জলদি চাই কেনে আহিবি এতিয়া ইয়াৰ পৰা কেনেকৈ বাচিম অপশ্যনে নাই ঘৰৰ পৰা আহিছোঁ এতিয়া কি কৰিম এটা ৰাস্তা আছে আমাৰ কুকুৰকেইটাৰ নাম কৈ কেনে কিবা গান বনাই কেনে নাচিছোঁ বুলি কৈ দিম থাকিব এইটো কি এনেকৈ ঘূৰি ঘূৰি আহি আছে লাও এটা খাব লাগিব ৰ অ' আইতা আপুনি ইয়াত লাওটোৰ ভিতৰত সোমাই কেনে কি কৰিছিলে এতিয়া জলদি মোক খাব লাগে ৰহে অশান্তি কৰি থাকক মোক কথাটো ক'বলৈ দে প্ৰথম কি কথা জলদি ক মানে মই জীয়েকৰ ঘৰৰ পৰা নাচনি শিকি আহিছোঁ মানে তোক শিকাই দিব পাৰিম তাৰ কাৰণে তই তৈয়াৰ আছ নাচিব বহুত ভালকৈ জানো বহুত দিন নাচা নাই যে মজা আহি যাব আজি নাচিবলৈ পাম আৰু খাবলৈও পাম জলদি ক নাচটো কেনেকুৱা প্ৰথম তই গাব পাৰিবি মানে মই নাচিলাম মই মানে নাচিব পাৰোঁ তই গাই দিলেই হৈ যাব ঠিক আছে প্ৰথম ক যে গানটো কি গানটো এইটো যে অ' কলা অ' বগা আহ 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 ঠিক আছে এতিয়া মই গাইছোঁ অ' কলা অ' বগা আহ 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 অ' বগা অ' কলা আহ 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 অ' কলা অ' বগা আহ 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 অ' কলা অ' বগা আহ 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 অ' বগা অ' কলা আহ 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 দাদা আজি এই শিয়ালটোক কামুৰিবি ভালদৰে আমাৰ আইতাক কামুৰিছে নেকি সৰু তই ঠিকে কৈছ নহ'লে কামুৰি খাব সেই কুকুৰবিলাকে মই পলাওৱে দাদা আজি তাক কামুৰি কেনেহে দিম ক'ত পলাবলৈ আহিছ হা মই আজি কামুৰি কেনেহে দিম নমস্কাৰ বন্ধুসকল মজা ষ্টাৰ চাই কেনে পাইছে মজা ষ্টাৰ চাই কেনে বহুত ভাল পাব পাৰে কাৰণ আমাৰ এই পাৰ্টটো বহুত ভাল পাইছে নেকি মানে কাহিনীটো ষ্টৰি আপোনালোকে চাই থাকিব এনেকৈ বহুত ভাল মস্ত ভাল ষ্টৰিবিলাক দি থাকিম এতিয়া নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোকে ৱেইট কৰিব ঠিক আছে কৰা বগা তহঁতি কামুৰি দে সেই শিয়ালটোক আমাৰ কচুবিলাক খাইছিলে নেকি কামুৰি কেনেহে ৰিপি তহঁতি আইতা আমি কামুৰি কেনেহে দিম আইতা ফ্ৰেছবিলাকক কৈ দে যে মই খোৱা নাই বুলি আৰে কৈ দে আইতা মিছা কথা কিয় ক'ম মই মিছা কথা ক'লে কি পাম মই সদায় কেতিয়াও নাখাওঁ